নমস্কাৰ 2 বছৰমান আগৰ কথা জুনিয়ৰজনৰ লগত তাৰ বিয়াৰ সংকাতৰ কথা পাতি আছিলোঁ সি কেনে ছোৱালী বিচাৰে তাৰ চইচ কি তাৰ কাষ্ট বা ৰিলিজনৰ কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি ছোৱালী ঠিক হ'লে কেতিয়া মানে বিয়া পাতিব ইত্যাদি ইত্যাদি সি সকলো কথা বিশদভাৱে জনালে তাক ক'লোঁ দিয়া জানি থ'লোঁ ভালেই হ'ল কাৰণ কোনোবা ছোৱালী চকুত পৰিলে বা কাৰোবাৰ লগত কথা পাতিলে তেতিয়া অন্তত তোমাৰ কথা উলিয়াব পাৰিম সি মোক ধন্যবাদ জনাই ক'লে কিন্তু পাৰ্থদা এটা কথা লগতে কৈ ল'ব যে ল'ৰাটো দেখাত ইমান ভাল নহয় মই তাক হাঁহি মাৰি ক'লোঁ সেইটো মই কিয় ক'ম সেইটো তোমাক লগ পালে গম পাবই নহয় সিও হাঁহিবলৈ যত্ন কৰিছিল কিন্তু সেয়া আছিল এক স্মিত অনুজ্জ্বল হাঁহি হীনমন্যতাবোধে কোঙা কৰা এক প্ৰচণ্ড হতাশাজনক হাঁহি কেইমাহমান আগৰ কথা জুনিয়ৰ এজনীয়ে কিছু ব্যক্তিগত কথা পতাৰ বাবে মোৰ ওচৰলৈ আহিছিলে তাই কৈছিলে আচলতে পাৰ্থদা বহু ক্ষেত্ৰত এতিয়াও মই বহুত ৰিজাৰ্ভ নতুন মানুহৰ লগত কথা বতৰা পাতিবলৈ অসুবিধা পাওঁ নতুন বন্ধু বনাব নোৱাৰোঁ অলপ সময়ৰ পিছত তাই আকৌ কৈছিল যে আচলতে জানে পাৰ্থদা মোৰ আচলতে কোনো বন্ধুৱেই নাই মই কাৰো লগত মিলিব নোৱাৰোঁ কাৰো লগত কথা পাতিলে মানে কিবা এটা যেন অনবৰতে কিবা এটা যেন অস্বস্তিত থাকোঁ তেওঁলোকৰ মনে মনে ৰ'ল মই তাই আৰু কিবা ক'ব বুলি আশা কৰিছিলোঁ কিন্তু একো নোকোৱা দেখি মই নিজেই তাইক সুধিলোঁ তুমি কোনো ক্ষেত্ৰত চাগে বহু বেছি কনচিয়াছ যেনে ধৰা তোমাৰ পঢ়া শুনা তোমাৰ কথা বতৰা তোমাৰ লুকছ শব্দটো ক'বলৈহে পালোঁ তাই মোৰ মুখৰ কথা পাহি এক প্ৰকাৰ যেন জঁপিয়াই উঠিলে হয় পাৰ্থদা আপুনি একদম ঠিক কথা কৈছে ঠিক ধৰিছে লুকছ মই সুধিলোঁ কিয় তাই উত্তৰ দিলে মই দেখাত অলপেই ভাল নহয় উদাহৰণ আৰু বহুত আছে এচাম কিশোৰ কিশোৰীৰ মাজতো বাহ্যিক সৌন্দৰ্যৰ প্ৰতি সচেতনতা জোখতকৈ যেন বহু বেছি বৃদ্ধি পাইছে প্ৰকৃততে ধুনীয়া ধাৰণাটোৱে যেন আমি বহু ক্ষেত্ৰত ভুলকৈ ব্যাখ্যা কৰোঁ মানুহ এগৰাকী কিমান ভাল কেতিয়াবা হয়তোবা তাতকৈ তেখেত দেখিবলৈ কিমান ধুনীয়া তাৰ ওপৰত আমি প্ৰয়োজনাধিক গুৰুত্ব প্ৰদান কৰোঁ ধুনীয়া বস্তুৰ প্ৰতি আমি সকলোৱে আগ্ৰহী ধুনীয়া বা পৰিপাটি হ'বলৈ যত্ন কৰাটো আদৰণীয় কিন্তু কেৱল ৰূপ থাকিলে নহ'ব টেলেণ্টখিনিও লাগিব অলপ ভালদৰে মন কৰিলেই দেখিব চিনেমাৰ নায়ক নায়িকাসকলৰ বেছিখিনি ডুপ্লিকেটে আজীৱন ডুপ্লিকেট হিচাপে থাকি যায় না সেই সন্মান না সেই মৰ্যাদা না সেই টকা পইচা চাওক আপুনি যদি ধুনীয়া তেন্তে সেয়া আপোনাৰ বাবে এক প্লাছ পইণ্ট কিন্তু আপুনি যদি ধুনীয়া নহয় তেন্তে হ'লে তাৰ বাবে হতাশাগ্ৰস্ত হোৱাৰ একো দৰকাৰ নাই বৰঞ্চ আপুনি আপোনাৰ ব্যক্তিত্ব কথনশৈলী স্পেচিফিক স্কিল আদিবোৰ আৰু অধিক উন্নত কৰিবলৈ বিচাৰক যত্ন কৰক ৰাইজে আপোনাক বিচাৰিবই মন কৰিব সৌন্দৰ্য প্ৰতিযোগিতা এটাত বিজয়ী হ'বলৈও সৌন্দৰ্যৰ লগতে প্ৰখৰ বুদ্ধিমত্তাৰ প্ৰয়োজন সৌন্দৰ্য মেটাৰ কৰা গ্লেমাৰ জগতখনলৈ চাওক তাতো ইৰফান খান বা নৱাজুদ্দিন ছিদ্দিকীৰ দৰে ব্যক্তিসকলে বহু সুদৰ্শন নায়ককো পিছ পেলাই নিজৰ অভিনয় দক্ষতাৰ বলতেই এক উচ্চ আসন দখল কৰিবলৈ সক্ষম হৈছে হয় মোৰ লগৰ এজন আছে মোৰ একদম খাছ বন্ধু গুণ আমি দুয়োটাৰ পৰা এক প্ৰকাৰ একেই মানে পেছাত আমি দুইজনে চিকিৎসক কিন্তু ৰূপত মোৰ হাইট হ'ল 5 feet 9 inch সি মোতকৈও 3 ইঞ্চিমান ওখ বৰণত উজ্জ্বল ধকধকীয়া বগা হৃষ্টপুষ্ট মানে এক প্ৰকাৰ ক'বলৈ গ'লে চিনেমাৰ নায়ক বুলি ক'ব পাৰে আপুনি অচিনাকি মানুহৰ আগত যদি আপুনি আমি দুটাক এক লাইনত থিয় কৰাই দিয়ে তেতিয়াহ'লে 10টোৰ মত মানুহৰ প্ৰথম চকুত সিহে পৰিব কিন্তু কথা হ'ল মই দেখিবলৈ তাৰ দৰে সুদৰ্শন কিয় নহ'লোঁ বুলি ফ্ৰাষ্ট্ৰেশ্যন খাই দুখ কৰি মই কি কৰিব পাৰিম কৰিবলৈ মন গ'লে এই পকা ৱালখনত গৈ মই মাথাটো খুন্দিয়াবহে পাৰিম কিন্তু না সেই কামটোতো মই নকৰোঁ কেতিয়াও নকৰোঁ চাওক ৰূপগুণৰ ফালৰ পৰা আমি প্ৰত্যেকেই অদ্বিতীয় ইউনিক গতিকে নিজৰ পৰাখিনি কৰক নিজৰ দেহৰ লগত খাপ খোৱা পোচাক পাতি পিন্ধক পৰিপাতি হওক নিজক লৈ গৌৰৱ অনুভৱ কৰক আৰু নোৱাৰাখিনি বলে নোৱাৰা ফিলক পৰি নমস্কাৰ তাৰ বাহিৰে উপায় নাই চাওক দেখাত ভালেই হওক বা বেয়াই হওক আমাৰ মা দেউতাসকল সদায় আমাৰ মা দেউতাই তেখেতসকল দেখাত কেনেকুৱা সেয়া বহুতেই হয়তো বা কেতিয়াও ভাবিবলগীয়া হোৱাই নাই তাৰোপৰি আমি বা আমাৰ সন্তানবোৰ দেখিবলৈ যেনেকুৱাই নহওঁ প্ৰত্যেক পিতৃ মাতৃৰ বাবে সন্তানবোৰ হিয়াৰ আমঠু আমাৰ বন্ধুবৰ্গৰ মাজতো আমাৰ লুকছ একেবাৰে ছেকেণ্ডেৰী কথা বিয়াৰ পিছত স্বামী স্ত্ৰীৰ মাজতো সচৰাচৰ একে কথাই খাতে আচাৰ ব্যৱহাৰ বা মাত কথাৰ সৌন্দৰ্যৰ বহিঃপ্ৰকাশত কিবা ভূমিকা আছেনে 10টোৰ মত আছে আৰু তাৰ বাবে আমি সদায় কৰিব পৰা কাম এটাও আছে সেইটো হ'ল আমাৰ মনটো ডাঙৰ কৰিবলৈ মনটো উদাৰ কৰিবলৈ যত্ন কৰাটো সহজ অৰ্থত কিতাপ পঢ়ি
ডাঙৰসকলৰ কথা শুনি নিজৰ অভিজ্ঞতাৰ বিশ্লেষণেৰে জ্ঞানৰ পৰিসৰ বৃদ্ধিৰে আমি আমাৰ মনটো পৰ্যায়ক্ৰমে ধুনীয়া কৰি পেলাব পাৰোঁ আৰু চাবচোন তেতিয়া আমি বিচৰা কিন্তু আমাক নিবিচৰা সেই বিশেষ ব্যক্তিসকলেও লাহে লাহে আমাক বিচাৰিবলৈ আৰম্ভ কৰিব আৰু যদি নকৰে তেন্তে বাদ দিয়ক গুলি মাৰক জীৱনটো ঠিকমতে চলাই নিবলৈ আমাক বুজি পোৱা বা আমাক ভাল পোৱা মানুহখিনিয়ে যথেষ্ট এনেও নোপোৱাখিনি পাবলৈ যত্ন কৰি কৰি পোৱাখিনি মহত্ব কেতিয়াবা আমি উপলব্ধি কৰিব নোৱাৰোঁ ধন্যবাদ